নমস্কাৰ বন্ধুসকল, অৰুণোদয় আঁচনিৰ টকা যদি আপুনি বৰ্তমানলৈকে লাভ কৰা নাই, তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে। কাৰণ এটা সৰু কাম নকৰাৰ কাৰণে বহুতো মহিলাই অৰুণোদয় আঁচনিত নাম থকাৰ পাছতো টকা লাভ কৰা নাই। যিসকল মহিলাই জানুৱাৰী মাহতে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল, তেওঁলোকে জুলাই মাহৰ অৰুণোদয় প্ৰথম কিস্তিৰ ধন লাভ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। কিন্তু যদিহে আপোনাৰ অৰুণোদয় ফাইনেল লিষ্টত নাম অহাৰ পাছতো আপুনি আধাৰ চিডিং কৰা নাই, তেন্তে এই মাহতো হয়তো আপোনালোকে অৰুণোদয় ধন লাভ নকৰিব। কাৰণ আজিকালি চৰকাৰে সকলো আঁচনিৰ টকা DBTৰ মাধ্যমেৰে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰৰ সহায়ত ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টত টকা দিয়া হয়। তাৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰিব লাগিব। কিন্তু বহুতো লোকে বেংকত গৈ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰিছিল যদিও হয়তো কিছু ভুলৰ বাবে আধাৰ চিডিং নহ'ল। তাৰ কাৰণে আপোনালোকে নিজৰ মোবাইলতে চেক কৰি ল'ব পাৰিব যে আধাৰ চিডিং কৰা কমপ্লিট হ'ল নে নাই, সকলোবোৰ আপোনালোকে চাই ল'ব পাৰিব। তাৰ আগতে যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে লাইক এটা কৰি যাব। আধাৰ চিডিঙৰ ষ্টেটাছটো আপোনালোকে চেক কৰিবৰ কাৰণে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব আৰু চাৰ্চ বাৰত টাইপ কৰিব মাই আধাৰ টাইপ কৰি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ প্ৰথম যোনটো লিংক আহিব মাই আধাৰ লগইন, এই লিংকটোত আপোনালোকে ক্লিক কৰিব। নেক্সট আপোনালোকৰ এই পেজখন অপেন হ'ব। ইয়াত আপোনালোকে ৰাইট চাইডে চাব এটা ফিংগাৰপ্ৰিণ্ট দেখা পাব। তাৰ তলত আপোনালোকে লগইন অপশ্যনটোত ক্লিক কৰিব। নেক্সট আপোনালোকৰ এই পেজখন অপেন হ'ব। ইয়াত আপোনালোকে নিজৰ আধাৰ নাম্বাৰটো শুদ্ধকৈ বহুৱাই তলত যোনটো কেপচা দিয়া আছে এই কেপচাটো শুদ্ধকৈ ফিল আপ কৰিব আৰু লগইন উইথ OTP অপশ্যনত ক্লিক কৰিব। নেক্সট আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰত এটা OTP যাব। সেই OTPটো ইয়াত শুদ্ধকৈ ফিল আপ কৰি লগইন অপশ্যনত ক্লিক কৰিব। লগইন কৰাৰ লগে লগে আপোনালোকৰ এই পেজখন অপেন হ'ব। ইয়াত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। আপোনালোকে তলত দেখা পাব বেংক চিডিং ষ্টেটাছ। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক আছে নে নাই সম্পূৰ্ণ ওলাই পৰিব। যিসকলৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা হোৱা নাই, তেওঁলোকৰ এনেদৰে ইনএক্টিভ দেখাই থাকিব, আৰু যিসকলৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক আছে তেওঁলোকৰ এক্টিভ দেখাব। আৰু লগতে কোনখন বেংক একাউণ্ট লিংক আছে তাৰ বেংক একাউণ্ট নম্বৰটো আপোনালোকে দেখা পাব। যিসকলৰ ইনএক্টিভ দেখাই আছে, অৰ্থাৎ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক হোৱা নাই, তেওঁলোকে অতি সোনকালে বেংকত এবাৰ খবৰ কৰি আহিব। আৰু যদিহে ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।